বিহুৰ নামত ভয় ভাবুকিৰে চান্দা তোলা অশুভ পৰম্পৰা নোহোৱা কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এক নতুন আঁচনি অনুসৰি যোৱাকালি তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰৰ 115খনকৈ বিহু উদযাপন সমিতিক এনেদৰে 1.5 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। যিসমূহ বিহু সমিতিয়ে একেৰাহে 10 বছৰ ধৰি বিহু উদযাপন কৰি আহিছে আৰু এইবাৰ 7 বিহুৰ ভিতৰতে সকলো কাৰ্যসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনে বিহু সমিতিসমূহক আৰ্থিক সকাহ প্ৰদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এই দৃষ্টান্তমূলক আঁচনিৰ অংশ হিচাপে যোৱাকালি শোণিতপুৰ জিলাৰ নিৰ্বাচিত 115খন বিহু সমিতিক আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰা এই কাৰ্যসূচীতেই এনেদৰে বিহুনাম আৰু বিহু নৃত্যৰে প্ৰাক ৰঙালী বিহুৰ এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হ'ল উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত। শোণিতপুৰ জিলাৰ বিহু উদযাপন কৰা যিসকল কমিটি আছে সেই কমিটিক নিমন্ত্ৰণ কৰা হৈছে। সেইসকল কমিটিক নিমন্ত্ৰণ কৰা হৈছে যিসকল কমিটিয়ে 1ৰ পৰা 7 তাৰিখলৈ বিহু উদযাপন কৰি আহিছে আৰু যিবিলাক কমিটি 10 বছৰৰ অধিক কাল বিহু উদযাপন কৰি আছে তেখেতসকলক দিয়া হৈছে। শোণিতপুৰ জিলাত মুঠতে 115টা কমিটিক এই 1.5 লাখ টকীয়া সাহায্য আগবঢ়োৱা হৈছে আৰু আজি এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে 6টা বিহু কমিটিক আমি চেক প্ৰদান কৰিছোঁ আৰু বাকীখিনি চেক ইয়াত কাৰ্যালয়ত প্ৰদান কৰা হ'ব। শোণিতপুৰ জিলাৰ 115খন বিহু সমিতিক আমি এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। অসম চৰকাৰৰ এই যিটো নতুন আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰত্যেক বিহু সমিতিয়ে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য পাব। আৰু আজি আমাৰ 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত এই আমাৰ সময়সীমা ধাৰ্য কৰা হৈছিলে আৰু আজি 7 তাৰিখে আমি শোণিতপুৰ জিলাৰ বিহু সমিতিসকলক আৰ্থিক সাহায্য দিয়াটো আমি আৰম্ভ কৰিছোঁ। আজি শেষ কৰিলোঁ। আমি এই মিডিয়াৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেওঁলোকৰ সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম যে তেওঁলোকে এনেকৈ আগবঢ়াইছে। মই ভাবোঁ যে একচুৱেলি তেওঁলোকে প্ৰত্যেক বছৰে আমাক দিয়ক, আমি তেতিয়াহ'লে চান্দা বৰঙণি তেনেকৈ ধৰণৰ নোথোৱাকৈ আমি বিহুখন পাতিব পাৰিম। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।